হঠাতে বহুত বেছি নিজান হৈ গ'ল, কোনো মানুহ নাইকিয়া হৈ গ'ল এইডোখৰ জেগাত। এফালে সাগৰ, এফালে ইয়াত কোনো মানুহ নাই, এইফালে বৰষুণ বতৰ অলপ ঢেৰেকণি মৰাৰ নিচিনা কৰিছে, আৰু এই গোটেইটো এটা আইলেণ্ড। নুছা পেনিডাৰ দিনটোত মই কেলিংকিং বিচৰ পৰা আহি পেলাই এতিয়া পালোহি এঞ্জেল বিলাবং। চ' এতিয়া মই আহি পালোহি এঞ্জেল বিলাবং। ভৰি পূৰা বিষ, খোজকাঢ়িব নোৱাৰা হৈ গৈছোঁ, ভৰি এটা নিব নোৱাৰা নিচিনা হৈ গৈছে। যি কি নহওক, জেগাখিনিতো আকৌ নাপাওঁ কেতিয়াও ঘূৰাই, আকৌতো চাগে কেতিয়াও অহাও নহ'ব। চ' ফাইনেলি মই এঞ্জেল বিলাবং পাই গ'লোহি। চাওক, এইটো সাগৰৰ পৰা এনেকৈ এটা কানেকশ্যন এটা আছে সাগৰখনৰ লগত, আৰু এয়া সাগৰৰ পানীয়ে হয়। বেছিকৈ পানী হৈ গ'লে তাৰ ঢৌ উঠি পেলাই আহি পেলাই ইয়াত আহে। ইয়াতে মানুহে জঁপিয়ায়ো, আৰু বহুত মানুহে ইয়াত তললৈ নামি গৈ পেলাই তাতে চুইমিং কৰে। কেইখনমান ফটো এনেকৈ দি দিছোঁ, এই মানুহে সাঁতোৰে বহুতে, কিন্তু বহুত ৰিস্কিও হয়। হঠাতে এয়া চাওক কেনেকৈ ধৰণে পানী আহি পেলাই, আৰু বহুত মানুহৰ ডেথো হৈছে। তথাপি মানুহখিনি এডভেঞ্চাৰটো কৰি ভাল পায় ইয়াতে। কিন্তু মই আহি পেলাই ইয়াত একেবাৰে শান্ত ৰূপ এটা দেখিছোঁ এঞ্জেল বিলাবঙৰ। এইখন প্ৰশান্ত মহাসাগৰ হয়, পেচিফিক অচিন। চাওক, আৰু এটা কথা কৈছোঁ, মই কোৱা হোৱা নাই, ইণ্ডোনেছিয়াখনৰ এটা পাৰ্ট আপোনাৰ ইণ্ডিয়ান অচিনে কভাৰ কৰে, আৰু এটা ছাইড আপোনাৰ পেচিফিক অচিনে। চ' এইটো পেচিফিক অচিন হয়। চ' এইটো সময় বৰ ধুনীয়া হৈছে। একটো বেলিটো নাই, আৰু 2 নম্বৰ কথা, মানুহ বিশেষ নাই, এজন দুজন মানুহ আছে। বিৰাট ধুনীয়াকৈ ফুৰিব পৰা গৈছে। এনেকৈ 2-3জন মানুহ আছে। এঞ্জেল বিলাবং আছিলে সেইটো। এতিয়া এইফালে আহি পেলাই সেইফালে এনেকৈ উঠি যাব লাগিব, সেইফালে ব্ৰকেন ব্ৰিজ। চ' এতিয়া মই গৈ আছোঁ ব্ৰকেন ব্ৰিজ। ট্ৰেকিং আৰু ট্ৰেকিং। যোৱাকালি মই 2টামান ফৰেনাৰৰ লগত কথা পাতিছিলোঁ। তাহাঁতি 2 মাহৰ কাৰণে গুচি আহে ফুৰিবলৈ, আৰু প্ৰতিটো জেগাত প্ৰতিটো ধৰণৰ তাহাঁতি এক্টিভিটি কৰে। এতিয়া ধৰক অলপ আগতে মই কেলিংকিং বিচ, তাহাঁতি একেবাৰে তললৈকে গ'ল, কিন্তু মই 5 ঘণ্টামান পালে হয়তো যাব পাৰিলোঁহেঁতেন, কিন্তু তাহাঁতি আৰামছে গুচি যায়। তাহাঁতক মই সুধিলোঁ কি কৰে তাহাঁতি এক্টিভিটি। তাহাঁতি কিন্তু আচলতে খানাটো বহুত কম খায়। আমি ইয়াত চাওক হোটেলত আপোনাৰ ব্ৰেকফাষ্টটো, বাফেট ব্ৰেকফাষ্টটো পালেই একদম দবাই দিওঁ ভালকৈ। তেনেকুৱা আচলতে কৰিব নালাগে, মই নকৰোঁ অৱশ্যে, কিন্তু সেইটো আটাইতকৈ বেয়া কথা। বাহিৰৰ জেগাত যেতিয়া ফুৰিব আহে, নিজৰ বডিটো ডিহাইড্ৰেট কৰি ৰাখিব লাগে, কিন্তু এনেকুৱা নহয় যে বহুত বেছি খাব লাগে। চ' ফাইনেলি ব্ৰকেন ব্ৰিজ আহি পাই গ'লোহি। ৱাহ, কি ধুনীয়া চাওক, ল'ৰাটো উঠিছে চাওক তাত গৈ পেলাই। ব্ৰিজখন ভাগি গ'ল আচলতে, সেইকাৰণে ব্ৰকেন ব্ৰিজ নামটো হয়তো। মই জাষ্ট ভিউটো দেখুৱাইছোঁ চাওক। সাগৰৰ শক্তি চাওক। চাওক, এই গোটেই ঠাইখিনিত বৰ্তমান কোনোৱে নাই, গধূলি হ'বলৈ হৈছে, মই অকলে। সাগৰখনৰ এই ঢৌবিলাকৰ এই পৰিৱেশটো কেনেকুৱা ধুনীয়া লাগিছে।
এফালে সাগৰ, এফালে ইয়াত কোনো মানুহ নাই, এইফালে বৰষুণ বতৰ অলপ ঢেৰেকনি মৰাৰ নিচিনা কৰিছে, আৰু এই গোটেইটো এটা আইলেণ্ড। চ' বেছি সময় ইয়াত ৰৈ নাথাকোঁ। ইয়াতে নহয়, দূৰ দূৰণিলৈকে কোনো মানুহেই দেখা নাই মই এতিয়া। হয়তো মোৰ ড্ৰাইভাৰজনহে আছে একমাত্ৰ। এইবিলাক দোকানৰ নাৰিকল চাৰিকলবিলাকো এনেকৈ থৈ গৈছে চাওক। আনকি দোকানবিলাকৰ ফ্ৰিজবিলাকৰ ক'ল্ড ড্ৰিংকছবিলাকো এনেকৈ উলিয়াই থৈ যায়। ইয়াত মই দেখাই নাই কোনো চোৰ ডকাইতি একোৱেই দেখা নাই। চ' নুছা পেনিডাত আজি এটা খুব ধুনীয়া দিন গ'ল। যিমান ভাগৰ লাগিলে চব নাইকিয়া হৈ গ'ল আচলতে। বহুত বেছি ট্ৰেকিং কৰিলোঁ আজি পাহাৰত ফলাফল ৰাস্তাত। চ' সেইটোৰহে ভাগৰ, আৰু বহুত বেছি গৰম। কিন্তু যি কি নহওক, ফুৰিবলৈ আহি পেলাই সেইখিনিতো কষ্ট কৰিবই লাগিব। বহুত ভাল লাগিলে। জেগাডোখৰ বহুত বেছি নিজান হৈ গ'ল হঠাতে। কৃষ্ণ, সেইটো এটা মন্দিৰ হ'বলা। হঠাতে বহুত বেছি নিজান হৈ গ'ল, কোনো মানুহ নাইকিয়া হৈ গ'ল এইডোখৰ জেগাত। অলপ আগলৈকে সাগৰ ঢৌৰ শব্দবিলাক শুনি আছিলোঁ, সেইটোকে ভাল লাগিছিলে। এতিয়া সেইটোও নুশুনা হৈ গ'লোঁ। ফাইনেলি ফৰেনাৰ কেইটামান দেখিলোঁ। ফৰেনাৰবিলাক চবতে ঘূৰি ফুৰে মোৰ তাতে, অকলে অকলে তাহাঁতি নিজান জেগাডোখৰ। এইখিনি জেগাত ৰাতি অকলে থাকিবলৈতো ভয় লাগিব, তাহাঁতি এইখিনিতো বহি থাকিব। হেল্ল', ওপৰলৈ আহি পেলাই দেখিলোঁ এটা বৰ ছানছেট পইণ্ট। চ' চাওক, মই ইয়াতে অকলে গাড়ীখন লোৱাৰ সেইটো এটা কাৰণ আছিলে যে যদি মই 4-5জনৰ লগত একেলগে পেকেজত ল'লোহেঁতেন, তেতিয়াহ'লে অকলে মোৰ নিজৰ মতে ফুৰিব নোৱাৰিলোহেঁতেন। যিমান পাৰোঁ মই প্ৰতিটো বস্তুতে সময় দিবলৈ চেষ্টা কৰিছোঁ। এঞ্জেল বিলাবৰ পৰা 1.5 ঘণ্টামান আহি পেলাই ফাইনেলি মই পালোহি মোৰ যিখন ৰিজৰ্টখন। এখন এইবিলাক বেলেগ বেলেগ কটেজ আছে। Sorry? Jacket, like soft drink. That will be chargeable. Maybe you can put in the books, yeah. This is Okay. free for you. Okay, this is complimentary. Yeah. Yes. So, কটেজটো বিৰাটেই ধুনীয়া, মোৰ বিৰাট ভাল লাগিছে। মানে বিশেষকৈ কি একদম নেচাৰৰ মাজত, আৰু যিমানবিলাক আছোঁ 4 ষ্টাৰ 3 ষ্টাৰ ৰিজৰ্টতকৈ এইখন মোৰ বেছি ভাল লাগিছে। একদম নিট এণ্ড ক্লিন, বিছনাখন চাওক, আৰু স্পেচিয়েলি বাথৰুমটো চাওক না।